হেল্ল' এভৰিৱান, আপোনালোক কেনে আছে? নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ। আজি বনাবলৈ লৈছোঁ খুব সুন্দৰ এটা পিঠাৰ ৰেচিপি আপোনালোকৰ ওচৰত দেখাবলৈ লৈছোঁ। ময়ো আজি প্ৰথমেই বনাইছোঁ এই পিঠাটো। আহকচোন তেনেহ'লে চাওঁ এই পিঠাটো মই কেনেকৈ বনালোঁ। প্ৰথমতে মই কেৰাহী এখন গৰম কৰি লৈছোঁ আৰু ইয়াতে মই এগিলাচ পানী দি লৈছোঁ। এতিয়া পানীখিনি ধুনীয়াকৈ গৰম হ'বলৈ দিছোঁ। পানীখিনি উতলি অহাৰ পিছত ইয়াতে মই 1 কাপ চাউলৰ গুড়ি দি দিছোঁ আৰু এইখিনি গুড়িখিনি ভালদৰে এনেকৈ লৰাই দিছোঁ। এয়া চাওক, চাউলৰ গুড়িখিনি আৰু পানীখিনি ধুনীয়াকৈ মিলি গৈছে। এই জোখটো আপোনালোকে নিজৰ ইচ্ছামতে দিব। মই এগিলাচ পানীত 1 কাপ চাউলৰ গুড়ি দিছোঁ। এতিয়া চাওক, এইখিনি কিছু সময় এনেকৈ ভালদৰে মিহলাই দিব। দেখিছে নহয় কেৰাহীৰ পৰা কেনেকৈ এৰি আহিছে। আৰু তাৰপিছত এইখিনি আপোনালোকে ধুনীয়াকৈ কাঁহী এখনত নমাই ল'ব। এয়া চাওক, কেৰাহীৰ পৰা ধুনীয়াকৈ এৰি এৰি আহিছে, গম পাইছে নহয়? ঠিক এনেকুৱা হোৱাৰ পিছতে এইখিনি আপোনালোকে এখন প্লেট বা ডিছ এখনত নমাই ল'ব। এতিয়া চাওক, মই এইখিনি ডিছত নমাই লৈছোঁ আৰু হাতত অকণমান ৰিফাইন লৈ লৈছোঁ। বহুত গৰম আছে যে, ৰিফাইন অকণমান লৈ মই ধুনীয়াকৈ এইখিনি আটা মঠাৰ নিচিনাকৈ এনেকৈ মাৰি লৈছোঁ। আটা মৰাৰ নিচিনাকৈ এই চাওক, এনেকৈ ধুনীয়াকৈ মাৰি ল'ব। যদি আপোনালোকে গৰমে গৰমে মাৰিব নোৱাৰে তেনেহ'লে অকণমান ঠাণ্ডা হ'বলৈ দিব। ঠাণ্ডা হোৱাৰ পিছত এইখিনি ধুনীয়াকৈ মাৰি ল'ব। আৰু এইখিনি মাৰি হোৱাৰ পিছত এতিয়া চাওক, এনেকৈ অলপ অলপকৈ মই লৈ যেনেকৈ আমি আটাৰ লাড্ডু বনাওঁ এনেকৈ লাড্ডু বনাইছোঁ। আৰু চাওক, এইখিনি এনেকৈ মাছটো এনেকৈ আমি গোল কৰি লৈছোঁ। আৰু মই আগতে ভাজি থৈছিলোঁ নাৰিকল আৰু গুড়, এইখিনি অকণমান ভাজি থৈ ৰেডি কৰি ৰাখিছিলোঁ। এতিয়া সেই নাৰিকল আৰু গুড়ৰ পুৰখিনি ইয়াতে এনেকৈ ভিতৰত দি দিছোঁ। এয়া চাওক, ভিতৰত দি দিছোঁ। আৰু এতিয়া এনেকৈ এয়া দেখিছে নহয়, এনেকৈ শ্বেপ দি লৈছোঁ, ৰাউণ্ড শ্বেপ। এয়া চাওক, এনেকৈ গোলকৈ আপোনালোকে শ্বেপটো নিজৰ ইচ্ছামতে দিব পাৰে দেই। মই পিছে গোল গোলকৈ বনাইছোঁ লাৰু নিচিনাকৈ। এনেকৈ আপোনালোকে সৰু সৰুকৈ লাৰু বনাই ধুনীয়াকৈ পিঠাখিনি আগতে এনেকৈ বনাই ল'ব। ভিতৰত নাৰিকলখিনি দি ল'ব। আপোনালোকে বাৰু কোনোবাই এনেকৈ বনাইছেনে আগতে? যদি বনাইছে কমেণ্ট কৰিবচোন, প্ৰচেছটো মোৰ ঠিকে আছেনে নাই। মই কিন্তু আজি প্ৰথমেই বনাইছোঁ, আগতে বনোৱা নাছিলোঁ। খাই ভাল লাগিল বাবে ৰেচিপিটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। আৰু যদি কোনো বনা নাই এনেকুৱা, তেনেহ'লে আপোনালোকে এবাৰ বনাই চাবচোন। একেবাৰে উপকাৰীও হয়। ইয়াত কোনো ধৰণৰ তেল মছলা একো নাথাকে, একদম ভাপতে সিজোৱা হয় পিঠাটো। তো খাবলৈও ভাল আৰু একেবাৰে মানে উপকাৰী হয়। কেতিয়াবা এনেকৈ বনাই চাব, সৰু ল'ৰা ছোৱালীবিলাকেও খাই ভাল পায়। এয়া দেখিছে নহয়, এইখিনি মোৰ এতিয়া বনোৱা হৈ গ'ল। এতিয়া মই পেন এখনত পানী লৈছোঁ এগিলাচ, আৰু পানীখিনি লৈ মই ইয়াৰ ওপৰত এখন ষ্টীলৰ চালনী, আপোনারা যিকোনো এনেকুৱা ফুটা থকা কিবা যদি যোগাৰ আছে এইবিলাকৰ ওপৰত দিব পাৰিব। এই ষ্টীলৰ চালনীখনত মই এইখিনি ধুনীয়াকৈ দি দিছোঁ। পিঠাকেইটা এয়া দেখিছে নহয়, এনেকৈ দি দিছোঁ। আৰু কিছু সময় মই ঢাকনি দি থৈ দিছোঁ বইল হ'বলৈ। বেছি সময় নালাগে, খুব বেছি 10 মিনিটমানৰ ভিতৰতে এইখিনি ধুনীয়াকৈ সিজি যায়। এয়া চাওক, এয়া গোটেইখিনি দি কিছু সময় ঢাকনি দি মই এইখিনি সিজিবলৈ দিছোঁ। এয়া চাওক, আমাৰ পিঠা ৰেডি হৈ গ'ল। ভিডিঅ'টো কেনে পালে জনাবচোন, আৰু যদি ভাল পাইছে লাইক কমেণ্ট কৰিব। আৰু যদি আপোনালোকে এনেকুৱাকৈ কেতিয়াও বনাই পোৱা নাই, তেতিয়াহ'লে এবাৰ বনাই খাব, সঁচাকৈ বহুত টেষ্টি হয় খাবলৈ। তেনেহ'লে আজিলৈ এৰিছোঁ। বাই বাই, চি ইউ এগেইন।